অসমৰ বাহিৰত থকা অসংখ্য লোকৰ প্ৰত্যাৱৰ্তন বাছ, ৰেল তথা ব্যক্তিগত বাহনেৰে আৰম্ভ হোৱাৰ লগে লগে সেই লোকসকলক কোভিড-19ৰ নিয়ম অনুসৰি কোৱাৰেণ্টাইনত ৰখাটো বাধ্যতামূলক। বৰপেটা জিলা উপায়ুক্ত মুনীন শৰ্মাৰ তত্বাৱধানত বৰপেটা জিলাৰ হাউলীৰ BH কলেজ, সৰভোগৰ বৰনগৰ কলেজ আৰু বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰপেটা ITI আৰু টিটকাৰ মিনি ITI আদিৰ 6টা কেন্দ্ৰত 460 জন লোকক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। আনহাতে জিলাখনৰ প্ৰায় 18খন হোটেলত 400খন কোৱাৰেণ্টাইন আসন সাজু কৰা হৈছে। প্ৰশাসনে জনায় যে যদি প্ৰয়োজন হয় তেন্তে এই আসন আৰু বৃদ্ধি কৰা হ'ব। উল্লেখযোগ্য যে বৰপেটা জিলাৰ নিকটৱৰ্তী মাছদিয়া, পাটাচাৰকুছি, সৰভোগ আৰু বৰতাৰীত আৰক্ষী আৰু চিকিৎসকৰ দলে 24 ঘণ্টাই বাহৰ পাতি জিলাখনলৈ অহা প্ৰতিজন লোকৰ তথ্য সংগ্ৰহ কৰাৰ উপৰিও প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি আছে।